কাজিৰঙালৈ আহিছোঁ যেতিয়া মান্দু ৰিজৰ্টখন নেদেখালে আধৰুৱা হৈ ৰ'ব। মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাব। পাহাৰীয়া পৰিৱেশৰ মাজত দুখন অত্যাধুনিক ৰিজৰ্ট দেখা পাব। পাহাৰীয়া লুংলুঙীয়া ৰাস্তাটোৱেদি সোমাই আহোঁতে এনেকুৱা লাগিব যেন কাৰোবাৰ বাৰীৰ পাছফালে থকা কাঠনিলৈ সোমাই আহিছোঁ। সেয়ে কওঁ, মুখখন বেয়া দেখি হৃদয়ৰ মাজলৈ নোসোমোৱাকৈ নাথাকিব। কি ঠিক ভিতৰখন যদি এনেকুৱা ধুনীয়াই হয়। মই মোৰ টাইপৰ মানুহৰ কথা কৈছোঁ দিয়ক। ইয়াৰ ভিতৰখনো দেখুৱাবলৈ চেষ্টা কৰিম, অলপ সময় ধৈৰ্য ধৰক। বাৰু সেইবোৰ বাদ দিয়ক। মই জনামতে ইয়াত ৰুমৰ ভাড়া ছিজন লৈ পাৰ নাইট ৩,০০০ৰ পৰা ৫,০০০লৈকে লোৱা হয়। ৰুম ইয়াত বিভিন্ন ধৰণৰ আছে। ৰুমৰ প্ৰাইচবিলাক বিলাসী টেণ্ট, কেম্প ছাইট ৩,০০০ৰ পৰা ৩,৭০০ৰ পৰা আৰম্ভ হয়। কাঠৰ কটেজ ৪,০০০ৰ পৰা ৪,৬০০ৰ পৰা আৰম্ভ হয় আৰু প্ৰিমিয়াম কটেজ ৫,১০০ৰ পৰা আৰম্ভ হয় ৭,১০০লৈকে। আৰু যদি অতিৰিক্ত অভিজ্ঞতা আৰু এক্টিভিটিজবোৰ ল'ব বিচাৰে তেন্তে প্ৰথমেই আহিব অন ছাইট এডভেঞ্চাৰ এক্টিভিটিজ, মানে জিপ লাইনিং, বাৰ্মা দলং, গছৰ ঘৰ আৰু ধনুৰ্বিদ। অৰ্জুন হ'ব নোৱাৰিলেও কিন্তু ট্ৰাই কৰি চাব পাৰে। খৰচ মাত্ৰ ৪,০০০ টকা। সকলোৰে বাবে মাত্ৰ নহ'বও পাৰে। নেক্সট আহি গ'ল জীপ আৰু হাতী চাফাৰী। প্ৰতিখন ভাৰতীয় জীপত মাত্ৰ ৩,৬৫০ৰ পৰা আৰম্ভ কৰক। সকলোৰে বাবে মাত্ৰ নহ'বও পাৰে। নেক্সট আহি গ'ল ডাইনিং, কেণ্ডেল লাইট ডিনাৰ্ছ, মানে তৰাৰ তলত মমবাতিৰ পোহৰত ডিনাৰ আৰম্ভ হয়। আমাৰ আকৌ ঘৰত কাৰেণ্টে গুচি যায় আৰু এইটোৰ প্ৰাইচ মাত্ৰ ১,০০০ৰ পৰা আৰম্ভ হয়। সকলোৰে বাবে মাত্ৰ নহ'বও পাৰে। এতিয়া সকলোবিলাক আপোনালোকে জানিলেই, গতিকে পকেটটো গৰম কৰি ইয়ালৈ অহাহে কথা। ইয়াত খুব ধুনীয়া এটা চুইমিং পুলো আছে আৰু আপোনালোকক দেখুৱাম বুলিয়ে ওপৰলৈকে উঠি আহিছিলোঁ, কিন্তু সকলোতে ক'লে এলাও নাই আৰু ময়ো জানো যে মোৰ এনেকুৱা এখন 4 ষ্টাৰ হোটেলত সোমোৱাৰ অকাদো নাই।